আজি আপোনালোকক কামাখ্যা মন্দিৰৰ বিষয়ে অৱগত কৰিম। এয়া আমি কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। কামাখ্যা মন্দিৰ গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰত সমুদ্ৰপৃষ্ঠৰ পৰা 260 মিটাৰ আৰু 853 ফুট উচ্চতাত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক পবিত্ৰ তীৰ্থস্থান। জনবিশ্বাস মতে দক্ষ যজ্ঞত প্ৰতিনিন্দা সহিব নোৱাৰি দেহ ত্যাগ কৰা সতীৰ মৃতদেহ শিৱই কান্ধত লৈ অহাৰ পাছত বিষ্ণু চক্ৰৰে খণ্ডিত সতীৰ দেহৰ যোনি অংশ ইয়াত পৰিছিল। হিন্দুৰ 51 শক্তিপীঠৰ অন্যতম এই গুৰুত্বপূৰ্ণ পীঠ তথা মন্দিৰ। মূল মন্দিৰটো দৈত্যৰাজ নৰকাসুৰে নিৰ্মাণ কৰিছিল। 1564 চনত মুছলমান সেনাপতি কালাপাহাৰৰ হাতত সেই মন্দিৰ ধ্বংস হয়। 1565 চনত কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। মূল কামাখ্যাত কোনো দেৱীৰ মূৰ্তি নাই। যোনিৰ প্ৰতীক হিচাপে গুহাৰ ভিতৰত পানী নিজৰি থকা এচটা শিলত পূজা কৰা হয়। মন্দিৰটোৰ কাষতে আছে কালী, তাৰা, ছিন্নমস্তা, কৌটিলিংগ, ভৈৰৱী আদি মন্দিৰ। হিন্দুসকলে জাগ্ৰত বুলি বিশ্বাস কৰা এই মন্দিৰৰ সন্মুখতে আছে সৌভাগ্য কুণ্ড। কামাখ্যা মন্দিৰৰ নাতিদূৰত আছে ভুৱনেশ্বৰী মন্দিৰ। যোগীসকলৰ তন্ত্ৰবিদ্যা সাধনাৰ কেন্দ্ৰ হিচাপেও কামাখ্যা প্ৰখ্যাত। কামাখ্যাৰ অম্বুবাচী মেলাৰ বিশেষ খ্যাতি আছে। অম্বুবাচী মেলাত দেশ-বিদেশৰ লাখ লাখ ভক্ত, দৰ্শনাৰ্থী আৰু সাধু সন্যাসীৰ সমাগম হয়। সময়ৰ লগে লগে মন্দিৰৰ পৰিসৰৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ স্বকীয়তা আজিও অক্ষুণ্ণ অৱস্থাত আছে। আমি ইতিমধ্যে সতীৰ মৃতদেহ শিৱই কান্ধত লৈ ঘূৰি ফুৰাৰ কথা কৈছিলোঁ। ইয়াৰ মূল কাহিনীটো হ'ল দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ মতৰ বিৰুদ্ধে গৈ মহাদেৱ শিৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। এবাৰ দক্ষই এটা মহাযজ্ঞৰ আয়োজন কৰিছিল, কিন্তু সেই যজ্ঞলৈ মহাদেৱক নিমন্ত্ৰণ কৰা নাছিল। কিন্তু সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হৈছিল আৰু তাকে দেখি দক্ষৰ খঙে মূৰৰ চুলি পালে আৰু মহাদেৱক অপমান কৰিবলৈ লাগিল। নিজ পতিক ভৎসনা তথা অপমান সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল। অন্য এটা প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ ৰূপ লাৱণ্য দেখি নৰকাসুৰে দেৱীক বিবাহ প্ৰস্তাৱ দিলে। কথা বিষম দেখি দেৱীয়ে এটা চৰ্ত আগবঢ়ালে যে একে নিশাৰ ভিতৰতে যদি মন্দিৰলৈ উঠা পথটো খটখটীৰে সজাব পাৰে তেতিয়াহ'লে তেওঁ নৰকাসুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব। নৰকাসুৰে সেই চৰ্তমতে কাম আৰম্ভ কৰিলে আৰু পুৱা হ'বলৈ কিছু বাকী থাকোঁতে প্ৰায় কাম হোৱাৰ পথত আৰু তেনেকুৱাতে কথা বিষম দেখি কৌশলপূৰ্ণভাৱে কুকুৰাৰ যোগেদি ডাক দিয়াই নিশাতেই পুৱা কৰে আৰু ফলত নৰকাসুৰে কামাখ্যা দেৱীক বিবাহ কৰিব নোৱাৰিলে। বৰ্তমান সময়ত চৰকাৰে এই মন্দিৰত স্থানীয়ভাৱে যুৱক যুৱতীক মকৰল কৰিলে কিছু নিবনুৱা সমস্যা সমাধান হ'ব বুলি ভাবিব পাৰি।